প্ৰত্যেক বছৰৰ জেঠ মাহত পূৰ্ণিমা তিথিত এনাইঘৰীয়া গাঁৱৰ নামঘৰৰ পালনাম অনুষ্ঠিত কৰা হয়। এইবাৰ পালনাম ভাগে 108 বছৰ অতিক্ৰম কৰিছে। বছৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে অগণন ভক্তবৃন্দসকল আহি উপস্থিত হৈছে। বৈকুণ্ঠৰ পৰা আহিছে বাগৰি পৰামুক্ত কণ্ঠে প্ৰাণহে বান্ধ আন কাম এৰি আন কাম হৰি নামৰ অমিয়া মাধুৰী বৈকুণ্ঠৰ পৰা আহিছে বাগৰি পৰামুক্ত কণ্ঠে প্ৰাণহে বান্ধ আন কাম শুনা নৰলো